আজি আপোনালোকক দেখুৱাম এজোপা নেমুৰ গছৰ পৰা কেনেকে মানে পুলি ওলায় বা এটা ডাল কেনেকে পচোৱা হয় নেমুৰ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ভিডিঅ'টো আৰম্ভ কৰোঁ সুন্দৰকে। এইখন হৈছে কটাৰী আৰু এতিয়া মই যাব লাগিব বাৰীলে। তো ব'লক বাৰীলে গৈ আছোঁ আমি। মই দেখুৱাম এতিয়া এজোপা নেমু গছ, মানে কাজি নেমুজোপা আপুনি এনেকুৱা যিকোনো এটা ডাল চাই ল'ব, এনেকুৱা দীঘলীয়া যিকোনো এটা ডাল। তাৰ পৰা ডালটো কি কৰিব, ইয়াতে এনেকে কৰি ল'ব, অকণমান মানে দাগ এটা ল'ব, ইফালে সিফালে কৰি এনেকে কৰি অকণমান উলিয়াই ল'ব। দেখিলে? মই কেনেকুৱা কৰি ল'লোঁ, মানে বাকলি অকণমান এৰুৱাই ল'লোঁ গোটেই চাৰিপিনে ৰাউণ্ডটো। এতিয়া ব'লক আৰু কিবা এটা আছে দেখুৱাম। এনেকে কাপোৰ বা পলিথিন এডোখৰ লৈ তাত গোবৰ মাটি অলপ লগাই লৈ ল'ব, এনেকে ফালি আৰু এনেকে গোবৰ মাটি আৰু এনেকে মিলাই পিনে এই জেগাটোত এনেকে মেৰিয়াই দিব। এই বস্তুটো এইটো দেখিছেনে? এইফালে আহিছিলোঁ যে এনেকে কৰি গৈ এনেকে মেৰিয়াই, এইটো মন কৰক, এইটো এনেকে চব পিনৰ পৰা মেৰিয়াই গোলকে কটা জেগাটোত মেৰিয়াই দিলোঁ। কটা জেগাটো মেৰিয়াই এনেকে প্ৰায় 15-20 দিনমান যদি ৰাখি দিওঁ, তাৰপৰা সৰু সৰুকে শিপা ওলাব ইয়াৰ পৰাই, এই ডালটোৰ পৰাই, তাৰপৰা বেলেগত গৈ ৰুই দিব পৰা যাব। আৰু এনেকে মানে ধুনীয়াকে এই গছজোপা আকৌ এনেকুৱা এজোপা গছ হ'ব, নেমু গছ, এই ডালটো পায়। আৰু এনেকুৱা মই কেইবাটাও পুলি পচাই থোৱা আছে, ব'লক দেখুৱাইছোঁ। এটা এইটো মই বেছি দিন হোৱা নাই, 7-8 মাহমান হৈছে চাগে পুলিটো। এই ডালৰ পৰাই হোৱা, বহুত ডাঙৰ হ'ল এতিয়া। তাৰ পৰাই পিনলে মন কৰক, এইটো এটা পুলি, ঠিক সেই একেই এনেকে ডালৰ পৰাই পচাইছিলোঁ এটা পুলি। এই পুলিটো মই দেখুৱাম আপোনালোকক কেনেকে শিপা ধৰিছে। এইটো চাওক, একো সৰু সৰু শিপা, নেমু গছ এই এনেকে দেখিলে, এই সৰু সৰু শিপা ধৰিছে। ইয়াত পচাই থোৱা হৈছে আপোনাৰ। অলপ বহুত সহজ হয় এই নেমুৰ ডালৰ পৰা মানে পচোৱাটো গছ, একেবাৰে সহজ। আপোনাৰ যেনেকেই দিয়ে আপুনি ডাল এটা কাটি যদি ক'ৰবাত ৰুই দিয়ে তেনেকেও হয়, আৰু যদি আপুনি এনেকে যদি ভাবিছে কৰি দিব, আৰু এনেকেও হয়, প্ৰায় 15-20 দিনৰ পিছত শিপা ওলায়। আৰু ধৰি লওক এতিয়া এই ডালটোলৈ মন কৰক, নেমুৰ ডাল, এই ডালটো মই কাটিম এতিয়া চাওক। এই ডালটো দেখিলে নেমুৰ ডাল হয়। এইটো এনেকৈ কাটি পিনে মই যদি বোকা মাটি যদি পচাই থওঁ বা গোবৰ মাটিত, ইয়াৰ পৰা আপোনাৰ কাজি নেমু গছৰ পৰা মানে পুলি এটা ওলাবলৈ একেবাৰে সহজ। এনেকে কৰি থলোঁ।